Well, যেতিয়া পৰীক্ষা আহে মা দেউতা অলপ ষ্ট্ৰিক্ট হৈ যায় হেতু লাগিলে ফোনৰ ক্ষেত্ৰতে হওক বা টিভিৰ ক্ষেত্ৰতে হওক পৰীক্ষাৰ 3 মাহ বা এমাহ আগৰ পৰাই কেবল বন্ধ ফোন বন্ধ ফ্ৰেণ্ডছৰ লগত অহা যোৱা বন্ধ ফোনত কথা পতাৰো এটা নিৰ্দিষ্ট সময় থাকে ল্যান্ডলাইনত কিমান সময় কথা পাতিবি কাৰ লগত কথা পাতিবি ৰাইট আৰু তেনেকুৱা সময়ত যদি ইফ ইউ ফল ইন লাভ তেতিয়া হলেতো সব মানুহেই শত্ৰু যেন লাগে হয়নে